ঐতিহাসিক এটা সফলতা বুলি মই ক'ব খোজো। BPFৰ ইতিহাসত আজি নতুন এটা অধ্যায় আমি লিপিবদ্ধ কৰিব পাৰিছো, কিয়নো আজি 1729 জন প্ৰাক্তন NDP লিডাৰ আৰু সদস্যসকলে যিসকলে নেকি UPPL দলটো জন্ম দিছিলে, যিসকলে নেকি UPPL দলত থাকি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰালৈকে সহায় কৰিছিলে, যিসকলে নেকি UPPL দলৰ চালিকা শক্তি আছিলে, যিসকলে নেকি UPPL দলৰ শক্তি, এই শক্তিটো আজি আমাৰ BPF দলত UPPL দল ত্যাগ কৰি পেলাই দলে বলে আহি যোগদান কৰাটো আমাৰ কাৰণে এটা ডাঙৰ শক্তি, এটা যোগ দিয়া। NDPৰ 1729 চন আজি আনুষ্ঠানিকভাৱে যোগদান কৰাৰ আগতো আমি বহুখিনি জাগাত আমাৰ NDP যিসকল UPPL লগত আছিলে আমাৰ দললৈ অহাটো সদায় আমি পাই আহিছিলো। তেওঁলোকে বিভিন্ন স্থানত বিভিন্ন সময়ত যোগদান কৰিছিলে, কিন্তু এই যে আজি 1729 চন যোগদান কৰা সকলে একেবাৰে UPPL দলৰ ভিতৰ চৰাত থাকি পেলাই কাম কৰা এজন সক্ৰিয় নেতা, সক্ৰিয় সদস্য, আৰু তেওঁলোকে আমাৰ BPF দলৰ লগত কেতিয়াও সম্পৰ্ক ৰক্ষা কৰা নাছিল বা আমাৰ লগত কোনো সম্পৰ্ক নাছিল। তেওঁলোকে UPPL দলৰ হৈ কাম কৰা এজন সদস্য লিডাৰ আছিল। এই শক্তিটো আজি আনুষ্ঠানিকভাৱে আমাৰ ইয়াত যোগদান কৰাৰ দ্বাৰা দি BPF দলৰ শক্তি বহুগুণ বাঢ়িছে, আৰু BPF দলৰ কাৰণে আমাৰ এটা ঐতিহাসিক এটা আমাৰ সফলতা বুলি মই ক'ব খোজো। আজি তেওঁলোকে তেওঁলোকৰ দাবী দাৱা আমাৰ ইয়াত স্মাৰক পত্ৰ তেখেতসকলে গতাই দিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱলৈ প্ৰেৰণ কৰিবৰ কাৰণে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ সমৰ্থন, সহায় সহযোগিতালৈ তেওঁলোকৰ আধৰুৱা হৈ থকা কিছুমান দাবী দাৱাবিলাক পূৰণ কৰিবৰ কাৰণে তেখেতসকলে এটা পদক্ষেপ লোৱাটো বিচাৰিছে। UPPL দলৰ লগত থাকি পেলাই UPPLৰ নেতৃত্বত তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব বুলি তেখেতসকলে যথেষ্ট আশা লৈ পেলাই দলত থাকি কাম কৰিছিলে। তেওঁলোকৰ ৰিহাবিলিটেশ্যনৰ আজি সমস্যা আছে। আজিৰ তাৰিখলৈকে ৰিহাবিলিটেশ্যন পূৰ্ণাংগভাৱে তেখেতসকলে পাবলৈ সক্ষম হোৱা নাই। বহুজন NDP লিডাৰ সদস্যসকলে ৰিহাবিলিটেশ্যনৰ সা সুবিধা আজিলৈকে পোৱা নাই। বহুজন লিডাৰ, বহুজন খেদাৰ আমাৰ NDP ভাই বন্ধু বিলাকৰ আজি বিভিন্ন থানা আউটপোষ্ট বিলাকত বিভিন্ন বেয়া কেছ আজি তেওঁলোকৰ এগেইনষ্টত ৰুজু হৈছে। এইবিলাক কেছৰ উইথড্ৰৱালৰ কাৰণে আমাৰ যোৱা দিনবিলাকত UPPL চৰকাৰৰ আমলত এইখিনি কামটো কৰিবৰ কাৰণে পদক্ষেপ ল'ব লাগিছিল, নলোৱাৰ কাৰণে আজি এইবিলাক কেছ উইথড্ৰ নোহোৱাকৈ বৰঞ্চ বহুত এই কেছৰ কাৰণে NDPৰ সদস্যসকলে, লিডাৰসকলে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। মেঘালয়ত গৈ পেলাই, শ্বিলঙত গৈ, নাগালেণ্ডৰ কহিমা, ডিমাপুৰত গৈ পেলাই, ইটানগৰত গৈ পেলাই তেওঁলোকে কেছ চলাই থাকিব লগা হৈছে। আৰ্থিকভাৱে জৰুলা হৈছে, মানসিকভাৱে, শাৰীৰিকভাৱে যথেষ্ট কষ্ট পাইছে। এইবিলাক কষ্ট আজি তাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে যোৱাবাৰ চৰকাৰে যথেষ্ট পদক্ষেপ লোৱাৰ তেওঁলোকৰ দায়িত্ব কৰ্তব্য আছিলে। এইবিলাক নকৰাৰ কাৰণে আজি তেখেতসকলে কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। আজি তেখেতসকলে চৰকাৰী চাকৰি হিচাপে চিভিল চাকৰিটো এজনো পোৱা নাই। আৰ্মি, পুলিচ, মিলিটাৰী, পাৰামিলিটাৰী ফৰ্চৰ ৰিক্ৰুটমেণ্টৰ কাৰণে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ ৰিহেবিলিটেশ্যনৰ নামত যিটো কৰিব লাগিছিল, সেইটো UPPL চৰকাৰৰ আমোলত তেখেতসকলে পদক্ষেপ ল'ব নাজানাৰ কাৰণে আজিলৈকে নহ'ল। আমাৰ NDP ল'ৰাবিলাকে আজি ট্ৰেক্টৰৰ লেবাৰ হৈ খাই থাকিব, কাম কৰি জীয়াই থাকিব লগা হৈছে। ট্ৰাকৰ হেণ্ডিমেন ড্ৰাইভাৰ হৈ পেলাই, লেবাৰ হৈ পেলাই তেওঁলোকে আজি অটো গাড়ী চলাই আজি মাছ, আজি শাক পাচলি বজাৰত বিক্ৰী কৰি সৰু সুৰা লেবাৰ চেবাৰ কৰি পেলাই আজি জীয়াই থাকিব লগা হোৱাটো বিৰাট অপমানজনক, বিৰাট দুঃখজনক। এই ধৰণৰ অৱস্থাত আজি আমাৰ চাৰেণ্ডাৰী NDP ল'ৰাবিলাকে জীয়াই থাকিব লগা হৈছে, কাম কৰি থাকিব লগা হৈছে। এইবিলাকৰ কাৰণে আজি তেখেতসকলে NDP যিবিলাক আমাৰ ল'ৰা আছে, চাৰেণ্ডাৰী ল'ৰা আছে, তেখেতসকলে UPPL দলৰ প্ৰতি বিষদভাৱ তেখেতসকলে প্ৰকাশ কৰিছে।
মানে UPPL দলটো তেখেতসকলে ত্যাগ কৰিছে আৰু BPF দলৰ লগত থাকি পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বৰ প্ৰতি আস্থা বিশ্বাস ৰাখি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ দ্বাৰাইহে তেওঁলোকৰ এই গোটেইখিনি সমস্যা সমাধানৰ সম্ভৱ বুলি তেখেতলোকে আশা ৰাখি বিশ্বাস আস্থা ৰাখি পেলাই আমাৰ দলত যোগদান কৰিছে 125 এমেন্ডমেন্ট বিল হলে পুনৰ BTCত UPPL চৰকাৰ হ'ব বলে মানে গাঁৱে ভূঞে UPPL নেতাবিলাক প্ৰচাৰ চলাই আছে এইটো কিমান গ্ৰহণযোগ্য এইটো কোন পাগলে বিশ্বাস কৰে 125 এমেন্ডমেন্ট পাছ হোৱাৰ লগত চৰকাৰ বাংহাৰ কিবা সম্পৰ্ক আছে নেকি কিবা নিয়ম আছে নেকি 125 এমেন্ডমেন্ট চৰকাৰত থাকিয়ে চৰকাৰৰ মানুহবিলাকে নিজে এইবিলাকৰ কাৰণে কাম কৰিব 125 এমেন্ডমেন্ট যদি কৰিব লাগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত যেটো BTC চৰকাৰ আছে এই চৰকাৰখনেহে কৰিব আৰু 125 এমেন্ডমেন্টৰ লগত চৰকাৰ যাই থাকা চৰকাৰ বাংহা ইয়াৰ লগত কোনো সম্পৰ্ক নাই চৰকাৰ চলি থাকিব 5 বছৰ মাত্ৰ নহয় অহা 20 বছৰলৈকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ এই আমাৰ BTC চৰকাৰ যাই থাকিব ইয়াত বেলেগ দলৰ চৰকাৰ আহাৰ ৰাস্তা স্থায়ীভাৱে বন্ধ কৰি দিয়া হল জনগণৰ BTC বাকি ৰাইজে গতিকে আমাৰ আজি UPPLৰ কিছুমান নেতাবিলাকে 125 এমেন্ডমেন্ট কৰাৰ দ্বাৰা দি চৰকাৰ BTCৰ হাগ্ৰামা মহিলাৰীৰ আণ্ডাৰত যেটো আছে এইটো লগে লগে ভাঙি যাব বুলি মানুহবিলাকৰ মাজত ভুৱাকৈ এটা প্ৰচাৰ চলাই এই ভুৱা কথা মিছা কথা কৈ তেওঁলোকে ইলেকশ্যন খেলিবৰ কাৰণে এটা মানে নোহোৱা ইস্যু উঠাই তেওঁলোকে ৰাইজৰ মাজত যে কাম কৰিছে সোমাইছে এইটো সঁচাকৈ লজ্জাজনক এইটো সঁচাকৈ দুখজনক আৰু তেওঁলোকৰ অৱস্থা যে বহুত একেবাৰে বেয়াৰ ফালে মানে গতি কৰিছে এই দলৰ অৱস্থা যে একেবাৰে ধ্বংসৰ ফালে গতি কৰিছে যাৰ কাৰণে নিৰ্বাচনৰ ইস্যু বিচাৰি নাপায় আজি 125 এমেন্ডমেন্ট আৰু ইয়াৰ দ্বাৰা দি মানে কি কয় ইন্টাৰিম কাউন্সিল চৰকাৰ গঠন কৰাৰ এইবিলাক মানে কি কয় সপোন তেওঁলোকে মনত পুহি ৰাখিছে এইটো মিছা কথা একেবাৰে এইটো ৰাইজে বিশ্বাস কৰিব নালাগে ভিত্তিহীন কথা অযুক্তিকৰ কথা আৰু এইটো ৰাইজে বিশ্বাস নকৰে প্ৰাক্তন মন্ত্ৰী UC ব্ৰহ্মই এটা কথা কৈছে ইতিমধ্যে 3জন UPPLৰ MP আছে সেই 3জন MPৰ দ্বাৰাই BTCখন চলাব বুলি কৈছে এই ক্ষেত্ৰত 3জন MPয়ে BTCখন চলাবৰ কাৰণে যেটো সপোন লৈছে এইটোতো মানে মুংগেৰ লাল কা হাসিন সপনে এইবিলাক মানে মিছা কথা মানে কি কয় ভিত্তিহীন কথাবিলাক কৈ পেলাই আজিৰ দিনটোত বহুত বিচাৰিবলৈ গলে UPPL দলে যত 10টা পাব লাগিছিল তাত এটা মাত্ৰ বহুত পোৱাৰ সম্ভাৱনা নাথাকিব এইবিলাক মিছা কথা কৈ পেলাই কৰিব নালাগে MP বিলাকে আৰু BTCখন কেনেকৈ চলাব ইয়াত ইলেক্টেড গভৰ্ণমেণ্ট অলৰেডি হৈ গৈছে ইলেক্টেড গভৰ্ণমেণ্ট নিৰ্বাচিত চৰকাৰ লাখ লাখ ৰাইজে ভোট দি পেলাই চৰকাৰত এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱ বহুৱাইছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ হাতত চৰকাৰৰ ক্ষমতা পৰিচালনাৰ ক্ষমতা সুযোগ ইতিমধ্যে প্ৰদান কৰিছে এই চৰকাৰ শক্তিশালী এটা চৰকাৰ এই চৰকাৰ NDA চৰকাৰ দিল্লীত NDA চৰকাৰ আছে দিছপুৰত NDA চৰকাৰ আছে চৰকাৰ আকৌ কেনেকৈ মানে কি কয় MP বিলাকে কেনেকৈ চলাব এইবিলাক কথা মানে ৰাইজে কেতিয়াও বিশ্বাস নকৰে আৰু তেখেতসকলে এইবিলাক কথা প্ৰচাৰ কৰি থাকিলে তেওঁলোকৰ মানে বহুত বেয়াহে হ'ব জিৰ'হে হৈ যাব